তো নিখিল বড়ো ছাত্ৰসন্থা তামুলপুৰ জিলাৰ পৰা এইটো ঘটনাক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। কিয়নো নিখিল বড়ো ছাত্ৰসন্থাই 2006 চনক আমি শিক্ষা বছৰ আৰু 2007 চনক আমি গুণগত শিক্ষাৰ আমি যি অভিযান গুণগত শিক্ষাৰ আমি অভিযান চলাই পেলাই আমি কাম কৰি আহিছোঁ। আৰু আমি সকলোৱে জানো যে আজিৰ যুগ হ'ল আমাৰ গুণগত শিক্ষাৰ যুগ। আজিৰ যুগ হ'ল আমাৰ মানে সায়েন্স এণ্ড টেকনলজিৰ যুগ। আৰু এই যুগত মানে এনেকুৱা মানে বেয়া যি কাৰ্য এইবিলাক মানে খুবা নাপায়। তো নিখিল বড়ো ছাত্ৰসন্থা তামুলপুৰ জিলাই এই ঘটনাক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আৰু যিসকলে এই মানে কাৰ্যত বা এই ঘটনাক যিসকলে মানে জড়িত আছে তেখেতসকলক তদন্ত কৰি পেলাই আইনীভাৱে ব্যৱস্থা ল'ব লাগে। চৰকাৰ তথা বিভাগীয় লোকক কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে, তাৰ পিছতো তাৰ ভুলৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছিল। হয়, এইটো আমি সকলোৱে জানো যে চৰকাৰৰ আৰু বিভাগীয় মানে কৰ্তৃপক্ষই যিখিনি মানে কঠোৰ নিৰ্দেশনা তেখেতসকলে দিছে, ইয়াৰ মাজতো মানে আমাৰ কিছুমান মানে বিষয়ববীয়াসকলৰ মানে গাফিলতিৰ কাৰণে এইটো মানে ঘটনা ঘটিছে বুলি আমি ভাবোঁ। সেয়েহে আমি মানে আমাৰ শিক্ষা বিভাগ লগতে আমাৰ প্ৰশাসনক আমি কঠোৰ এটা ব্যৱস্থা ল'ব লাগে। আৰু এইবিলাক মানে কাৰ্যৰ পৰা যিকোনো প্ৰকাৰে মানে দূৰত্ব মানে বজাই ৰাখিব লাগে। আৰু আমি দেখিছোঁ যি ছাত্ৰসকলে মানে এইবিলাক মানে লিপ্ত থাকে, বিয়া কাৰ্যত যিবিলাক মানে ছাত্ৰই লিপ্ত থাকে, সেইবিলাক মানে কোনো পঢ়াত মানে তেখেতসকলে মানে মনোযোগ নিদিয়ে। তেখেতসকলে শিক্ষাৰ প্ৰতি মানে মানে ভাল এটা মানে ইচ্ছা নাই। তো ইয়াত মানে কিছুমান আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে যিসকলে মানে গুণগত শিক্ষাক মানে গুৰুত্ব সহকাৰে লৈ পেলাই নিজক মানে মানৱ সম্পদ গঢ়াৰ কাৰণে তেখেতসকলে চেষ্টা কৰি আছে। আৰু সেই সময়ত কিছুমান ছাত্ৰ যি ছাত্ৰবিলাকে মানে শিক্ষাক মানে গুৰুত্ব নিদিয়ে পেলাই এনেকুৱা কাৰ্যত লিপ্ত হয়, আৰু যাৰ ফলত আমাৰ ভাল ছাত্ৰসকলৰ মানে জীৱনত এটা বেয়া প্ৰভাৱ পৰিছে বুলি আমি ভাবোঁ। ইয়াৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰীক আমি অনুৰোধ জনাওঁ যে সকলো ছাত্ৰয়ে গুণগত শিক্ষাক মানে লোৱাৰ কাৰণে চেষ্টা কৰি পেলাই নিজক মানৱ সম্পদ গঢ়ি তোলাত ব্যস্ত হ'ব লাগে। হয়, যিসকলে মানে এইটো ঘটনাত মানে লিপ্ত আছে বা জড়িত আছে তেখেতসকলক অতি শীঘ্ৰে নিলম্বন কৰিব লাগে। আৰু নিলম্বন কৰাৰ পিছত এইটো মানে মানে শেষ হৈ যাব নালাগে। তেখেতসকলৰ ওপৰত ভাল এটা তদন্ত হ'ব লাগে। আৰু তদন্ত হোৱাৰ পিছত এটা মানে আইনীভাৱে তেখেতসকলক ভাল এটা ব্যৱস্থা ল'ব লাগে।